অভ্যাসে নৰ কৰ্ণপথে কৰে শৰ। এই কথাষাৰ আমি সকলোৱে শুনিছোঁ। অভ্যাস কৰিলে অসম্ভৱ কামো সম্ভৱ হয়। যিকোনো কাম এটা আমি কৰোঁতে কৰোঁতে সেই কামটো আমাৰ অভ্যাসত পৰিণত হয়। অভ্যাসৰ শক্তি কিমান এই কথাষাৰৰ পৰাই আমি জানিব পাৰোঁ। আমি প্ৰায় শুনিবলৈ পাওঁ যে অমুকৰ অভ্যাস ভাল, অমুকৰ অভ্যাস বেয়া, অমুক কেতিয়াও সলনি নহয়, এনে অভ্যাস থাকিলে কেতিয়াও জীৱনত উন্নতি নহয়। এনেবোৰ কথাৰ প্ৰায় আমি সন্মুখীন হওঁ। সঁচাই বাৰু অভ্যাস সলনি কৰিব নোৱাৰি নেকি? এই কথা জানেনে যে মানুহৰ অভ্যাস সলনি কৰিব পাৰি? আমি সকলো কোনো পাৰফেক্ট নহয়। আমাৰ সকলোৰে ভাল বেয়া অভ্যাস আছে। সদায় আমি আমাৰ বেয়া অভ্যাস ত্যাগ আৰু ভাল অভ্যাস গঢ়িবলৈ চেষ্টা কৰা উচিত। আপোনালোকে ভাবিছে মই বৰ অভ্যাস বুলি কৈ আছো, নহয়নে? কাৰণ এই অভ্যাসৰ ওপৰত লিখা এখন কিতাপৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈকে এই ভিডিঅ'টো বনোৱা হৈছে। কিতাপখনৰ নাম হৈছে পাৱাৰ অফ হেবিট, অভ্যাসৰ শক্তি। নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলিং কিতাপ। লিখক চাৰ্লেছ ডুহিগ। এই কিতাপখনৰ পৰা বহুতো অভ্যাসৰ বিষয়ে নজনা কথা জানিব পোৱা যায়। এই কিতাপখনৰ পৰাই কেনেকৈ ভাল অভ্যাস গঢ়িব পাৰি আৰু কেনেকৈ বেয়া অভ্যাস ত্যাগ কৰিব পাৰি তাৰ কিছুমান টেকনিক আমি শিকিব পাম। অভ্যাস এটা ত্যাগ কৰিবলৈ হ'লে বা ভাল অভ্যাস এটা গঢ়িবলৈ হ'লে কমেও 60 দিন 2 মাহ সময়ৰ প্ৰয়োজন হয়। বেয়া অভ্যাস কেতিয়াও নাইকিয়া নহয়, তাক ভাল অভ্যাসেৰে সলনি কৰা হয়। আৰু বহুতো জানিবলগীয়া কথা এই কিতাপখনত আছে। মই আগতেই উল্লেখ কৰিছোঁ যে মানুহৰ বেয়া অভ্যাস কেতিয়াও নাইকিয়া নহয়, তাক ৰিপ্লেচ কৰিব লাগে ভাল অভ্যাসেৰে। ফৰ এক্সাম্পল, আমাৰ যদি কাৰোবাৰ ৰাতি নেটফ্লিক্স বা অন্যান্য প্লেটফৰ্মত মুভি চোৱা বা ভিডিঅ' চোৱাৰ অভ্যাস আছে, আমি নেটফ্লিক্স চোৱাৰ সলনি আমি শোৱাৰ অভ্যাস কৰিব পাৰোঁ। কাৰণ ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজন। তেনেকৈ যদি কাৰোবাৰ অবাবত খৰচ কৰাৰ অভ্যাস আছে, তেনেহ'লে আমি অবাবত খৰচ কৰা এৰি কোনো কামত নিৱেশ কৰা, কোনো ইনকামৰ পথত ইনভেষ্ট কৰাৰ অভ্যাস কৰিবলৈ চেষ্টা কৰিব লাগে। বেয়া বন্ধুসকলৰ সৈতে সময় কটোৱাতকৈ কোনো কামৰ বিষয়ে তেনে বন্ধুৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে মেণ্টৰ্ছ, কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা বা তেওঁলোকৰ সৈতে সময় কটোৱাৰ অভ্যাস কৰিব লাগে। সদায় লোকক দোষাৰোপ কৰাৰ অভ্যাস এৰি জিম্মেদাৰী লোৱা, দায়িত্ব লোৱাৰ অভ্যাস কৰিব লাগে। অভাৰ থিংকিং, কোনো কামৰ বিষয়ে কেনেকৈ কৰিম, কি হ'ব, এনে বেছি চিন্তা নকৰি একশ্যন লোৱাৰ, কৰ্ম পদক্ষেপ লোৱাৰ চেষ্টা কৰিব লাগে। আৰু যদি আমাৰ ফাষ্টফুড খোৱাৰ অভ্যাস আছে, আমি সেইবোৰ এৰি ঘৰতে বনোৱা সুখাদ্য খোৱাৰ অভ্যাস কৰিবলৈ চেষ্টা কৰিব লাগে। এনেকৈয়ে লাহে লাহে আমাৰ বেয়া অভ্যাসবোৰ এৰি নতুন ভাল অভ্যাসৰ ডেভেলপ কৰিব লাগে। আমি আমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ অভ্যাস সলনি কৰিব পাৰিম। আৰু আমাৰ অভ্যাসে নিশ্চয় আমাৰ ভৱিষ্যত সলনি কৰিব। পাৱাৰ অফ হেবিট কিতাপখনে আমাৰ সকলোৰে ভাল অভ্যাস, ভাল ভৱিষ্যত গঢ়াত নিশ্চয় সহায় কৰিব। পাৱাৰ অফ হেবিট কিতাপখনত থকা কেইটামান পইণ্ট আপোনালোকৰো জানি ভাল লাগিব। 1 নম্বৰ, মাত্ৰ এটা ভাল অভ্যাস গঢ়িলেই আকৰ্ষণীয় পৰিৱৰ্তনৰ আৰম্ভ হ'ব পাৰে। 2 নম্বৰ, বেষ্ট পাৰফৰ্মিং কোম্পানীজ সেইবোৰ যিবোৰৰ ৰুটিন, নীতি নিয়ম থাকে। 3 নম্বৰ, অবিৰত ষ্ট্ৰেছ, কৰ্মৰ চাপ, চিন্তাই মানুহৰ ইচ্ছা শক্তি ক্ষয় কৰে, কমায়। 4 নম্বৰ, পজিটিভ হেবিটছ, সক্ৰিয় অভ্যাসে চেল্ফ ডিচিপ্লিন, আত্মশৃংখলা বঢ়ায়। এই কিতাপখনত আৰু কি আছে ভালকৈ জানিবলৈ, বুজিবলৈ কিতাপখন কিনি পঢ়িবলৈ চেষ্টা কৰিব। এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব।
আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটোত ক্লিক কৰি দিব যাতে যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত আগতীয়াকৈ পায় এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে keep learning keep growing thank you for watching